গাঁৱৰ নাম কি? ফুলকুমাৰী। অ' যোৱাকালি ঝগড়া হৈছিল। কাৰ লগত? আমাৰ বহুত লগত। কিহৰ কাৰণে? আমি কৈছে ভাত বনাও, ওরা গেছে মদ খাওয়া, পরে আসে আমি থাপড় দিছে 3 বার, পরে ঘুমাইলো, ঘুমাইয়া পরে কি করলো, পরে ঘুম থেকে উঠলো, ওনা করে গেছে যাইয়া পরে ওষুধ খাইছে। কোন? আমার বৌদিটা। আপনি কিয় মারিলে? হ্যাঁ কিয় মারিলে আপনি? মদ খাবার গেছে, ভাত বলা বানাই নাই, ওই নিয়ে আমার থাপড়া দিছে 3 বার। আচ্ছা, ঘৰত কোন কোন আছিলে? ঘৰত কোন কোন আছিলে? হ্যাঁ, কিমান জন? একজন। আচ্ছা, এটা হ্যাঁ, ওইটা যে ভাতগুলা বানাই নাই ওই নিয়ে মারছে। পরে ওষুধ খাইয়া ওনা ঘরে গেছে, ঘুমাইছে হাত দিয়ে। হাত দিয়ে মারিছে। আগৰ পৰা ওষুধ খাইছে মাৰিছো, যেহেতু ইমান দিনৰ পৰা তেওঁ বিয়া হোৱাৰ পিছৰ পৰা হাই কাজিয়া আৰু তেওঁৰ ওপৰত অত্যাচাৰ হাৰাশাস্তি কৰি মাৰি আছিল। তেতিয়া আমিও দুয়োটা গাঁৱৰ আলোচনা মাধ্যমেৰে তেওঁ নিজে চহি থহি লৈ পেলাই কৈছিল আমি তেওঁৰ লগত হাই কাজিয়া নকৰিম, আৰু যদি মই ভৱিষ্যত হাই কাজিয়া কৰি কিবা অসুবিধা তেওঁৰ ওপৰত চলিম তেনেহ'লে মই আইনভাৱে দণ্ডনীয় হ'ম, আৰু সেই কথাটো ময়ো তেওঁৰ দায়িত্ববোধহীন হিচাপে গ্ৰহণ কৰিছিলোঁ। সেইকাৰণে আলোচনা মাধ্যমেৰে আমাৰ সমাজত যেনেকুৱা চলি আছিল তেনেকুৱা আমি শেষ কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা যে তেওঁ সেই ৰাইজৰ কথা নুশুনি পেলাই তেওঁ নিজৰ সুইচ্ছা কৰি কাম কৰি হাৰাশাস্তি মোৰ দিদিৰ ওপৰত মাৰপিট কৰি, আৰু যোৱা ৰাতিটো এনেকুৱা মাৰপিট কৰিছে, তেওঁৰ চকুৰ ওপৰত ইমান হাতেৰে মাৰপিট কৰিছে বোলে একদম চকুটো অলপ ক'লা আৰু খলি হৈ যোৱা হৈ গৈছে, আৰু চুলত ধৰি প্ৰায় চোতালত বহুত মানে খুচুৰা মুচুৰি কৰিছে, চোতালত মানে এনেকুৱা অৱস্থা দি দিছে। আৰু তেওঁৰ নামটো হ'ল, আছামীৰ নামটো হ'ল শ্ৰী জামেশ হেমব্ৰম, গাঁৱটো ফুলকুমাৰী। বছৰ তেওঁৰ হ'ব 35 মান। গাঁৱৰ নাম হ'ল পকীহেগা FD। ঘটনাটো এনেকুৱা হ'ল, যোৱাকালি ৰাতি মোৰ দিদি, মোৰ চিষ্টাৰ আৰু মোটামুটি 2007 চনৰ আগতে বিয়া দিছিলোঁ ফুলকুমাৰী গাঁৱতে। তেতিয়া বিয়াৰ পিছত 14-15 বছৰ পিছত মানে মোৰ দিদি আৰু মোৰ বুনুটো বিয়া হোৱাৰ পিছৰ পৰা কিবা মোৰ বুনুৱে মদ খাই পেলাই ঝগৰা ঝাটি আৰম্ভ কৰে। মানে মোৰ দিদিৰ ওপৰত অত্যাচাৰ কৰি পেলাই হাৰাশাস্তি, ভৰি দি ঠেং দি আদি মাৰি পেলাই যোৱাকালি নিশা ৰাতিৰ সময়ত মোক ফুলকুমাৰী গাঁৱৰ পৰা এজনক ইনফৰমেশ্যন দিছে, যিহেতু তোমাৰ দিদিটো এনেকুৱা অৱস্থাত আছে বুলি। আমি হঠাৎকৈ মোৰ ডাঙৰ ককাই আৰু মোৰ ভাই আৰু মই নিজে গৈ তাত উপস্থিত হৈ মানে আমি ভাবিলোঁ যদি মানুহটো জীয়াই আছে তেনেহ'লে ডাক্তৰৰ ওচৰত লৈ যাম। সেই কথা দি পেলাই আমি অতি সোনকালেৰে সৰু মাৰুতি গাড়ী কল কৰি পেলাই ৰাতিৰ ভিতৰত 12:30 মান ৰাতিত মানে লৈ গৈছে। এতিয়া গাড়ীটো যোৱা পাইছে, তাতে যিজন মোৰ দিদি মাৰপিট কৰি চিৰিয়াছ হৈ আছিল, তেওঁৰ 5 মিনিটমান আমি সাজু হ'বলৈ, হস্পিটেলত সাজু হ'বলৈ আমি সাজু কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেতিয়াৰ সময়তে মোৰ দিদিৰ প্ৰাণটো হেৰুৱাল। দিদিৰ নামটো আছিল সুমিলা টুডু, আছিল 30 বছৰ। ছোৱালী আছে 3টা, ছোৱালী 2জন আৰু সৰু ল'ৰা এটা আছে। ছোৱালী 2জনৰ নাম হ'ল ইলিছা হেমব্ৰম, তেওঁৰ বয়স 12 বছৰ, আৰু অলপ সৰুটো হ'ল চেনেকা হেমব্ৰম, তেওঁৰ বয়সটো হ'ল 7 বছৰ, আৰু সৰু এটা ল'ৰা আছে তেওঁৰ বয়সটো হ'ল